হেল্ল' বন্ধু মোৰ চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই হেপেঘাটিৰ পৰা শিলচৰ গৈ আছোঁ ট্ৰেইনত। আপোনালোকৰ জাতিংগাৰ পাহাৰখন দেখাবলৈ অলপ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চক গোটেই পাহাৰবোৰে সেউজীয়া গছ-গছনি ভৰা, দেখিলেই মনটো ভাল লাগি যায় এনেই কিবা এটা। আমি এতিয়া জাতিংগাৰ ৰামপুৰ ষ্টেচন পাই গ'লোহি। এইটো জাতিংগাৰ ৰামপুৰ ষ্টেচন হয়। চক কিমান ধুনীয়া জাতিংগাৰ ৰামপুৰ ষ্টেচনটো। সৰু হয়, বেছি ডাঙৰ নহয় ষ্টেচনটো। ওচৰতে পাহাৰ লাগি আছে, বহিবলৈ ঠাই আছে, ধুনীয়া ধুনীয়া বতাহ মাৰি থাকে পাহাৰ পিনৰ পৰা। গৰমটো নেলাগে, খুব গৰম নেলাগে, ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকে পাহাৰৰ পৰা। ভাল লাগে পৰিৱেশটো চাই। চক সেইবোৰ ইমান ধুনীয়া ধুনীয়া পাহাৰ, ওখ ওখ পাহাৰ, আৰু তলত সেইবোৰ সেইবোৰ ঘৰ দেখিছে, টিঙৰ ঘৰ। কি ধুনীয়া ধুনীয়া ঠাই, মনোমোহা ঠাই, দেখিয়ে ভাল লাগি যায় কিবা এটা। জাতিংগাত এটা কিতাপত লিখা আছে যে জাতিংগাত অক্টোবৰ মাহত চৰাইবোৰ আহি নিজেই আত্মহত্যা বা মৰি যায়। বিজ্ঞানীসকলে এতিয়ালৈকে বিচাৰি পোৱা নাই যে কি কাৰণে মৰি যায়। হ'ব পাৰে চৰাইসকলে উৰি যাওঁতে কাণে নুশুনা হয়, চকুৱে নেদেখাও হ'ব পাৰে, সেনেকৈও মৰিব পাৰে। এতিয়ালৈকে বিজ্ঞানীসকলে কিন্তু কি কাৰণত মৰি যায় ক'ব পৰা নাই, বা গৱেষণা কৰি আছে, এতিয়াও পোৱা নাই সঠিক তথ্য।
এইটোৱে আছিল আজি ভিডিঅ'টো। জাতিংগাৰ ঠাইডোখৰ অলপ ট্ৰেইনত যাওঁতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে বা ভিডিঅ'টো চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় অসম, ধন্যবাদ।